হেল্ল' বন্ধুসকল, কি খবৰ আপোনালোকৰ? আপোনাৰ খবৰ ভালেই আৰু আমাৰো ভালেই। চ' আমি আজি আছোঁ, আপোনালোকক দেখাইছিলোঁ আগৰ ভিডিঅ'টোত যে আমাৰ এইটো অসম সাহিত্য সভাত আছিলোঁ। চ' আমি এতিয়া মানুহৰ সমাগম হৈছে যিহেতু, তেতিয়া সেইকাৰণে আমি আহিছোঁ। ত' বন্ধুসকল, আজি দেখাম মানে মানুহৰ সমাগম হৈছেতো, মানুহৰ সমাগম হ'লে মানে দেখিছেনে পৰুৱা দৰে মানুহ হৈছে। আজি প্ৰথম দিনৰ মই পিছবেলা এই ভিডিঅ'টো কৰি আছোঁ। চ' মানুহৰ সমাগম হ'লেনো আমাৰ পাতেহি মানে পাতেহি অসম সাহিত্য সভাত কেনেকুৱা হয়, আমাৰ অসম সাহিত্য সভাৰ মানে পৰিৱেশটো মানে কেনেকুৱা চলি আছে আমাৰ নাৰায়ণপুৰৰ মণিকাঞ্চন। কাইলৈ পৰহিলৈ বা বেছি মানুহ হ'ব। আজিও হৈছে মানুহ, বহুত মানুহ হৈছে, কিন্তু ৰাতিপুৱাতকৈ বহুত মানুহ হ'ল, মই চালোঁ। ত' এতিয়া দেখুৱাওঁ আপোনালোকক যে মানে এই অসম সাহিত্য সভাৰ পৰিৱেশটো ইয়াত আহিছে নহয়, নিউজ লাইভৰ গাড়ীও আহিছে। চ' ব'লক আমি অলপ ভিতৰত সোমাই গৈ আপোনালোকক দেখাবলৈ চেষ্টা কৰোঁ যে অসম সাহিত্য সভাৰ কিছু দৃশ্য। ব'লক বন্ধুসকল, আমি প্ৰদৰ্শনীৰ যোনটো প্ৰদৰ্শনীৰ স্থান, সেই প্ৰদৰ্শনীৰ স্থানত মানে আমি আহি পাইছোঁ। চ' আমি আপোনালোকক দেখাওঁ, ইয়াত দেখিছেনে মানুহ এখন নিউজ লাইভৰ গাড়ী দেখিছে, মানে ইয়াত মানে বা সংবাদ মাধ্যমত টিভিত সম্প্ৰচাৰ কৰিবৰ কাৰণে আমাৰ নিউজ লাইভ গাইডো আহিছে। বন্ধুসকল, এতিয়া আমি প্ৰথম আহি পিনি চাম আমাৰ অসম সাহিত্য সভাৰ গ্ৰন্থমেলা। ব'লক এতিয়া আমাৰ প্ৰথম আহি চাম আমি অসম সাহিত্য সভাৰ গ্ৰন্থমেলাখন। চ' গ্ৰন্থমেলা মেইন, আমি যিহেতু পঢ়া শুনা ল'ৰা ছোৱালী। চ' ব'লক আমি পঢ়া শুনা বস্তুটোৱে চাওঁগৈ প্ৰথম। বন্ধুসকল, আহিয়ে দেখিলোঁ বহুত কিতাপ দোকানত, কিন্তু কিতাপ কিনিবলৈ পইচা নাই। আমি যিহেতু ঘৰত এনেই মানে কিতাপখন সজাই থওঁগৈ, আমিতো নপঢ়োৱেই, সেইকাৰণে আমি মানে কিতাপবিলাক চাই মানে আঁতৰৰ পৰা আনন্দটো উপভোগ কৰোঁ। চ' এয়া অসমীয়া প্ৰতিদিন লিখা আছে। চ' আমি ইয়াত মানে যিহেতু মানে এই গ্ৰন্থমেলাত আমি এতিয়া সোমাই পিনি আমাৰ এই গ্ৰন্থবিলাক চাওঁ। আছে GS পাব্লিকেশ্যন, এইফালে আছে কিবা গাজী বুক ষ্টল, ৰেখা প্ৰকাশন, চন্দ্ৰ প্ৰকাশন, ধেৰ গোটেই সোপা আছে। আৰু গোটেই সোপাটো এক্সপ্ল'ৰ কৰিমেই। ব'লক এতিয়া আমি মানে এক্সপ্ল'ৰ কৰি আছোঁ, আপোনালোকক মানে চব এক্সপ্ল'ৰবিলাক দেখুওৱা নাই। চ' চাই দেখক আৰু তো বন্ধুসকল, আমি মানে বাবুৱে মই এতিয়া গ্ৰন্থমেলাখন চালোঁ, চাই পিনি গোটেইখন চালোঁ আৰু এতিয়া বেলেগ এটা যাওঁ ব'লক বেলেগ এটা প্ৰদৰ্শনীত যাওঁ। তো এতিয়া আহি পালোঁ আমি এইবিলাক প্ৰদৰ্শনীৰ ভিতৰত এতিয়া আমি আছোঁ। তো প্ৰদৰ্শনীটো আপোনালোকক দেখাওঁ ব'লক। আৰু মানুহো বহুত হৈছে, আমি ৰাতিপুৱা আহোঁতে ইমানটো মানুহ নাছিলে। তো এতিয়া আছে, এতিয়া আমি বাবুৱে মই দুইটাই গৈ পিনি চাওঁ। আৰু দেখিছে নাই কাপোৰ চাপোৰ এইবিলাক আছে, কাপোৰ চাপোৰৰ দোকান আছে, আখৈ মাকৈ চব আছে আৰু ব'লক। বন্ধুসকল, এটা কথা মানিব লাগিব যে এইখন অসম সাহিত্য সভা হৈছে যে ইয়াত ডাষ্টবিনটো এইটো দেখিছে নহয়, মানে এই ডাষ্টবিনটো মানে চব বস্তু মানে পেলাই দিছে আৰু বহুত পৰিষ্কাৰ কৰিছে। এইটো কথাই মানে বহুত ভাল লাগিছে। আৰু অথনি দেখুৱাইছিলে নহয় এই ফুলৰ বাগানখন, এতিয়া দেখিছে না মানুহ কিমান হৈছে, মানুহে নাছিলে, এইবিলাক দোকান দৰাই নাছিলে, এতিয়া দেখিছে। তো এতিয়া বন্ধুসকল, মানে আমি এই প্ৰদৰ্শনীটো আমি মানে গোটেই ঘূৰি ৰাউণ্ডকৈ মানে এইফালে এনেকৈ ৰাউণ্ডকৈ ঘূৰি চাই সমাপ্ত কৰি দিলোঁ। বহুত বস্তু দেখিলোঁ, কিন্তু একোৱেই নিকিনিলোঁ। চ' এতিয়া বেলেগ এটা বস্তু চাবলৈ যাম ব'লক। বন্ধুসকল, আমি এতিয়া আহি পালোঁহি এইটো মেইন মঞ্চটো, যোনটো মেইন মুখ্য মানে এমিতি সভাৰ মঞ্চটো। চ' আপোনালোকে দেখিছে বহুত ডাঙৰ হয়, এইফালে লাষ্টলৈকে দেখি এনেকৈ চকী টকী চাওঁ, ইমান জুম কৰি দিছোঁ দেখিছে। তো এইটোৱে হয়, এইটো মেইন যোনটো মেইনটো আমি মানে ফ্ৰণ্টত আছোঁ একদম, ধৰণে 3D স্ক্ৰীণ দেখিছে। কিমান বিশাল আকাৰৰ পেণ্ডেল এইটো দেখিছে। এই আঁতৰলৈকে চকীখিনি দেখাই নাপায়। চাওক এইখিনিতো চাওক, এইটো মেইন ইয়াত মানে মিটিংটো হ'ব। তো আপোনালোকে যদি আহে ইয়াতে বহি পিনি চাব আৰু চব কোনোবা সাহিত্যিক চব আহিব চাগে, নাজানো বাৰু। তো ব'লক এতিয়া বেলেগ এটালৈ যাওঁ। তো বন্ধুসকল, মেইন যোনটো মুখ্য কাৰ্যালয় তাক দেখালোৱে। তো ব'লক এতিয়া বেলেগ এটা মানে ভোজনালয়ত চাওঁ আৰু আপোনালোকক দেখাওঁ যে এই ভোজনালয় কেনেদৰে মানে কি হৈ আছে মানে তাত। ব'লক এপাক আপোনালোকক দেখাই আহোঁ যে ভোজনালয়টো দেখিছে নাই কিমান বিশাল আকাৰৰ মানে ভোজনালয়। চাওকচোন, মোৰ হাতখন এনেকৈ ঘূৰাবলগীয়া আছে। চাওক না আপুনি এবাৰ ভাবক যে এইটো কিমান ডাঙৰ, কিমান মানুহে খাব পাৰিব। কেণ্টিন বুলিয়ে ক'ব পাৰি, সেইটো চাগে অসমৰ আটাইতকৈ ডাঙৰ কেণ্টিন হ'ব। ভাবক ভাই মাকা। বন্ধুসকল, এইটোৱে ভোজনালয়। আমি বাৰু ভিতৰত নোসোমাওঁ। তো ভিতৰত নোসোমাওঁ, মানুহে খাই আছে। আমিতো ঘৰততো এই টেংকিটো মানে ফুল কৰিতো খাই আহিছোঁ। চ' আমি আৰু মেডাম-মেফিত খাবগৈ লাগিব। আজি যিহেতু 31 ডিচেম্বৰ মানে মেডাম-মেফিও আছে। চ' ব'লক এতিয়া আমি বেলেগ তাতে যাওঁ। চাওক এখন পথাৰৰ ৰাস্তাই পকা কৰি দিছে মানে। এই জীৱন, আমাৰ গাঁৱৰ ৰাস্তাটো যদি এনেকুৱা কৰি দিয়াহেঁতেন। বন্ধুসকল, এটা বস্তু চাওক, গাড়ী পাৰ্কিঙৰ ব্যৱস্থাটো চাওকচোন, গোটেই দূৰণিলৈকে গাড়ী। বন্ধুসকল, এইফালেদি এনেকৈ ঘূৰি আহি আমি ইয়াত দেখিলোঁ যে ইয়াত মানে মেডাম-মেফি অনুষ্ঠান, মানে আমাৰ আহোমসকলৰ মেডাম-মেফি অনুষ্ঠানটো মানে ইয়াত অনুষ্ঠিত কৰি আছে, মানে ইয়াত পাতি আছে মানে। চ'
চ' ভাল লাগিছে সাহিত্য সভাক আমাৰ আহোমক স্বীকৃতি দিয়াৰ বাবে। পুলিচ ষ্টেচন আছে, এইটো জৰুৰীকালীন সেৱাৰ বাবে এয়া মানে হেৰি আছে, এইটো ফায়াৰ ব্ৰিগেড আছে। চ' আমি এনেকৈ ঘূৰি ঘূৰি আহি আছোঁ। এই বস্তুটো হেভি দিছে দেই, বতাহ মাৰিলে পূৰা ঘূৰি থাকে তম্পুৰকৈ। ত' বন্ধুসকল আৰু দেখাবলৈ থাকি আছিলে এইবিলাক উদ্যান, তাৰপিছত এইবিলাক এই নামঘৰ আৰু এনেকুৱা শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ এইবিলাক এনেকৈ বনাইছে, এইবিলাক দেখাবলৈ থাকিলে বাৰু। ত' ইয়াৰ আগৰ ভিডিঅ'টো আপোনালোকক দেখাই দিছিলোঁ। চ' সেইকাৰণে এইটো নেদেখালোঁ। এনেই এতিয়া বহুত গৰম দিছে আৰু ৰ'দত পূৰা ঘাম ওলাই গৈছে। চ' এতিয়া আমি মানে বাহিৰলৈ ওলাই গৈছোঁ। চব মানুহ এইফালে গাড়ী পাৰ্কিং দিছে নাই। চ' এইপিনে চব মানুহ এইফালে গৈছেও, এইফালে আহিছেও। চ' আমিও অহা যোৱাই হৈ আছে, পৰুৱাৰ দৰে মানুহ হৈছে। চ' বলক। ত' বন্ধুসকল আমি সাহিত্য সভা বুলি কি লৈ ল'লোঁ, মাস্ক এখনকে লৈ ল'লোঁ। চ' এতিয়া বাহিৰলৈ ওলাই যাওঁ, ঘৰলৈ যামগৈ আৰু। কাইলৈহে মানে ৰাতি মানে আহিম, ৰাতি ভিডিঅ' এটা আপোনালোকক দিম বাৰু। চ' ব'লক। এই গেটখন বঢ়িয়া লাগিলে। চ' এতিয়া ঘৰত যাওঁ ব'লা। শংকৰ মাধৱৰ প্ৰতীক চিহ্ন বনাইছে দেখিছে, শংকৰদেৱ মাধৱদেৱৰ হেৰি বনাইছে। ত' গৈছোঁ ব'লক। পুলিচ দেখিছে নাই, পুলিচ থাকিলে মোৰ বৰ ভয় লাগে দেই, কেনেবাকৈ স্কুটিখন ধৰি থৈ দিয়ে বুলি মোৰ ভাগৰ তামাম ভয় কৈছোঁ না। আমাৰ স্কুটি ধৰিব নাই। সঁচাকৈ কৈছোঁ, পুলিচ দেখিলে মোৰ সঁচাকৈ ভয় লাগে। আপোনালোকৰ ভয় লাগেনে নাই কমেণ্ট কৰিব। মই একদম পুলিচ দেখিলে কপোঁ মানুহটো, পূৰা কঁপি যাওঁ। ইয়াৰ পৰাই চাই লওক, এইখনে অসম সাহিত্য সভা। ত' বন্ধুসকল আমি লাহেকৈ গুচি আহিলোঁ মানে ইয়াৰ পৰা অসম সাহিত্য সভা। চ' অসম সাহিত্য সভা মানে এইফালে মানুহৰ ভিৰ লাগি আছে। এতিয়া বাবুৰ লগত উঠি পিনি ঘৰলৈ যাওঁগৈ। আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। তাৰপিছত নেক্সট ৰাতি ভিডিঅ' এটা দিম আপোনালোকক চাব। চ' আজিলৈ ভিডিঅ'টো ইমানেই, বাই বাই।